Hello guys, welcome and welcome back to my YouTube channel. আজি নতুন এটা ভিডিওত আপোনালোক সকলোকে স্বাগতম। আজিৰ ভিডিওটো মই এছামিছত বনাই আছো কিয়নো প্ৰথমৰ পৰা ৰাছিয়াত অহাৰ পৰাই মই হিন্দীতে বনাই আছিলো। নমস্কাৰ, মোৰ নাম আসাদুৰ ৰহমান আৰু মই MBBSৰ প্ৰথম বৰ্ষৰ ছাত্ৰ ইমানুৱেল কান্ত বাল্টিক ফেডাৰেল ইউনিভাৰ্চিটি ৰাছিয়াত। মোৰ ঘৰ গোৱালপাৰাৰ জিলাৰ মইলাপাথাৰত। মই ৰাছিয়াত অহাৰ পৰাই মানে হিন্দীত ভিডিঅ' বনাই আছিলোঁ যাতে অন্যান্য ষ্টেটছৰ মানুহেও আমাৰ ইউনিভাৰ্চিটিখনৰ বিষয়ে অলপ জানিবলৈ সুবিধা পায়। কিন্তু আজিৰ ভিডিঅ'টো মই বনাইছোঁ সম্পূৰ্ণ অসমীয়াত আমাৰ অসমবাসীৰ বাবে, যে ৰাছিয়াত কোনো এটা যি হোষ্টেল থাকে সেই হোষ্টেলবিলাক কেনেকুৱা থাকে। আজিৰ ব্লগটোত আপোনালোকক হোষ্টেল দেখুৱাম। MBBS এব্ৰড যিয়ে কৰে বা ৰাছিয়াত যিবিলাক মানুহে ষ্টুডেণ্টছবিলাকে পঢ়ে সেইবিলাকৰ হোষ্টেলবিলাক কেনেকুৱা হয় হোষ্টেল দেখুৱাম। তো এতিয়া আমি আমাৰ লেটিন ক্লাছ আছিল, লেটিন লেংগুৱেজৰ, মানে ইয়াত লেটিনো শিকায়। চ' লেটিন লেংগুৱেজৰ ক্লাছটো কৰাৰ পিছত আমি গৈ আছোঁ আমাৰ হোষ্টেলত। সন্মুখতে আছে হোষ্টেল, দেখুৱাই দি আছোঁ। তো আজি আপোনালোকক হোষ্টেলৰ ব্লগ দেখুৱাম যে হোষ্টেলটো আচলতে কেনেকুৱা হয় মানে এব্ৰডত, ৰাছিয়াত বিশেষকৈ। চ' ইয়াত অহাৰ পিছত এদিন বনাইছিলোঁ অসমীয়াত ভিডিঅ' আৰু আজি বনাই আছোঁ হোষ্টেলখনৰ বিষয়ে, যে ইয়াত যিবিলাক গভৰ্ণমেণ্ট যিবিলাক ইউনিভাৰ্চিটি আছে আৰু ইউনিভাৰ্চিটিৰ হোষ্টেল আছে, হোষ্টেলৰ যি প্ৰাইচ বা হোষ্টেলৰ যি ৰেণ্ট বছৰিকৈ দিব লাগে আৰু খুবেই কম হয়। লাইক মই যিটো ইউনিভাৰ্চিটিত পঢ়ি আছোঁ ইমানুৱেল কান্ত, এইটো এটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ইউনিভাৰ্চিটি, ফেডাৰেল ইউনিভাৰ্চিটি ইয়াক কয়। চ' আৰু এই গভৰ্ণমেণ্টৰ যিটো হোষ্টেল আছে বছৰত দিব লাগে 15,000 টকা বছৰত। আৰু ইয়াৰ 15,000ৰ ভিতৰত কি কি ইনক্লুড থাকে মই কৈ আছোঁ। এই 15,000ৰ ভিতৰত আপোনালোকক ইলেক্ট্ৰিচিটি চব ইনক্লুড থাকে, আনলিমিটেড। মানে ইয়াত জীৱনতো মই অহাৰ পিছত এদিনত দেখা নাই কি এদিনত 1 মিনিটৰ বাবে কাৰেণ্ট গৈছে, এনেকুৱা ফেচিলিটি। আৰু ইয়াৰ পিছত গেছ ফেচিলিটি। তো হোষ্টেলত কি কি ইনক্লুড আছে কৈ আছিলোঁ, যে ইলেক্ট্ৰিচিটি হৈ যাওক বা গেছবিলাক হৈ যাওক, ৰুমো বৰ ধুনীয়া। তো দেখুৱাই দি আছোঁ আপোনালোকক। আৰু বছৰত 15,000, সেমিষ্টাৰত নহয় বছৰত। তো চাই থাকক। তো সেইটো যে আছে সেইটো হৈছে আমাৰ হোষ্টেল ডৰমেটৰী। আৰু ইয়াত এটা মাৰ্কেট আছে, ছুপাৰ মাৰ্কেট আছে, ছুপাৰ চেনিক। সকলো বস্তুৱেই সৰু সুৰা সকলো বস্তুৱেই পোৱা যায়। তো অলপ ইয়াত গৈ আছোঁ। ইয়াৰ ভিডিঅ'টো নেদেখুৱাওঁ কিয়নো আজি ভিডিঅ'ৰ স্পেচিয়েলি মানে টপিকটো হৈছে হোষ্টেলখনৰ বিষয়ে। আপোনালোকক হোষ্টেলটো দেখুৱাম। আৰু আমাৰ ইউনিভাৰ্চিটিত 12-13টামান হোষ্টেল আছে, তাৰে কেইটামান ডৰমেটৰী, কেইটামান এপাৰ্টমেণ্ট চিষ্টেম। আমাৰ হোষ্টেলটো ডৰমেটৰী হোষ্টেল হয়। তো এইটো হৈছে আমাৰ হোষ্টেল। চাওক কেইটা ফ্ল'ৰ আছে ইয়াত, মানে গ্ৰাউণ্ড ফ্ল'ৰক ফাৰ্ষ্ট ফ্ল'ৰ বুলি কয়। চ' ফাৰ্ষ্ট ফ্ল'ৰ, ছেকেণ্ড, থাৰ্ড, ফ'ৰ্থ, ফিফ্থ ফ্ল'ৰলৈকে ইয়াত আছে। আৰু এইটো সম্পূৰ্ণ মানে ইণ্টাৰনেশ্যনেল হোষ্টেল। ইয়াত মানে ইণ্ডিয়ান বয়জবিলাক আছে আৰু ইণ্টাৰনেশ্যনেল বাকী ইয়াত তুৰ্কী, স্পেইন এইবিলাক মানে দেশৰো কিছুমান ষ্টুডেণ্টছ ইয়াতো আছে, ৰাছিয়াৰো কিছুমান আছে। চ' ইয়াত ইণ্টাৰনেশ্যনেল ষ্টুডেণ্টছবিলাক থাকে। এইটো অলপ কেম্পাছৰ বাহিৰত, তাতেই মানে মেইন কেম্পাছটো আছে ইপিনে। আৰু সেই মেইন কেম্পাছৰ ভিতৰত আটাইকেইটা ডৰমেটৰী, এপাৰ্টমেণ্ট সকলোবিলাক তাত আছে। কিন্তু আমাৰ ভাগ্য বেয়া, আমাৰতো মানে অলপমান 10-15 মিনিট ৱাকিং ডিষ্টেঞ্চৰ ভিতৰত পৰে আৰু কেম্পাছৰ বাহিৰত অলপ। এইটো আমাৰ হোষ্টেল। তো এতিয়া গৈ আছোঁ হোষ্টেললৈ। আৰু আমাৰ হোষ্টেলৰ এটা মানে ভাল আছে কি, এই হোষ্টেলৰ সন্মুখতে মানে এটা বাছ ষ্টেণ্ড আছে। চ' আমাৰ 2-এটা কেম্পাছ আমাৰ ওচৰত, আমি খোজকাঢ়ি যাওঁ। কিন্তু আৰু 2-3টামান কেম্পাছ যি আছে অলপ দূৰত, বাছ দি যাব লাগে। চ' তাৰ বাবে আমাৰ অলপ মানে সহায় হয়, কিয়নো দেখক ইয়াত হোষ্টেল আৰু হোষ্টেলৰ সন্মুখতে বাছ ষ্টেণ্ড। চ' ডাইৰেক্ট ইয়াৰ পৰা ডাইৰেক্ট আমি যাব পাৰোঁ। ডেটছ ৱাই অলপ ভাল হয়। চ' এইটো হৈছে এণ্ট্ৰেঞ্চ আৰু এইটো হৈছে বাছ ষ্টেণ্ড। তো এতিয়া গৈ আছোঁ ভিতৰত। তো ইয়াত ভিতৰত যাবলৈ হ'লে মানে এনেকুৱা ফেচ স্কেন কৰিব লাগে। আৰু ইয়াত ছিকিউৰিটি বহি আছে, ইয়াত ছিকিউৰিটি বহি আছে আৰু ইয়াত ফেচ স্কেন কৰিব লাগে। আৰু আহি গ'ল, ভিতৰত আহি গ'ল। চ' প্ৰত্যেকটা ফ্ল'ৰতে কিটচেন আছে, গ্ৰাউণ্ডত আছে। যিটো ছেকেণ্ড ফ্ল'ৰত মই থাকোঁ, ছেকেণ্ড ফ্ল'ৰটো দেখুৱাই আছোঁ। ইয়াত ইমান ডাঙৰ এটা মিৰৰ। আৰু ইয়াত চাওক বহাৰ ঠাই, ইয়াত কিছুমান মানুহ আহিলে ইয়াত মিট কৰিব পাৰিব, বহি থাকিব পাৰিব, এনেই
এনেই মানে বহিব পাৰোঁ। আৰু এইটো ষ্টাডি ৰুম দেখুৱাই দি আছোঁ। আৰু এইটো আমাৰ জিমৰ ৰুম হয়। এইটো হোষ্টেলৰ ষ্টুডেণ্টছৰ বাবে ফ্ৰী হয়, মানে ইয়াত এক্সট্ৰা কোনো পইচা দিব নালাগে। যিটো আমাৰ মানে বছৰিকীয়া যিটো এনুৱেলি ফিজ হয় হোষ্টেলৰ, তাতে ইনক্লুড থাকে। আৰু এনেকুৱা সকলোবিলাক আইটেম ইয়াত আছে। জিম যেতিয়াই বিচাৰে কৰিব পাৰে আৰু ৰাতি 11টালৈকে। আৰু চাওক, এইটো লণ্ড্ৰি ৰুম হয়, ৱাশ্বিং মেচিন। ইয়াত 130 ৰুবল দিব লাগে আৰু তাৰপিছত আপোনালোকে কাপোৰ ধুব পাৰে। আৰু ইয়াত হাতেৰেও ধুব পাৰে কাপোৰ, এনেকুৱা ফেচিলিটিও আছে। আৰু ইয়াত কাপোৰ শুকোৱাৰ ঠাইও আছে, প্লেচ। সকলোৱে কাপোৰ শুকুৱাই আছে ইয়াত। 4টাকৈ ৱাশ্বিং মেচিন। আৰু এইটো হৈছে আমাৰ কিটচেন। এনেকুৱা প্ৰত্যেকটো ফ্ল'ৰত মানে দুটা দুটাকৈ কিটচেন আছে, প্ৰত্যেকটো ফ্ল'ৰত। এইটো হৈছে 2nd ফ্ল'ৰ। আৰু এতিয়া আমি খানা বনাই আছোঁ। ইয়াৰ আত্মেশ ৰুটি বনাই আছে আৰু আমি চিকেন বনাই আছোঁ। চ' এনেকুৱা চেল্ফ কুকিং কৰোঁ আমি। ইয়াত এইটো দেখিব পাৰে চিমনি, এনেকুৱা গেছ ফেচিলিটি আছে। মানে বছৰি 15,000ৰ বিনিময়ত এইবিলাক সকলোবিলাক ফেচিলিটি পোৱা যায়। বছৰত মাত্ৰ 15,000 দিব লাগে। বাকী গেছবিলাক যিবিলাক আছে, আনলিমিটেড গেছ। তো এনেকুৱা যি দেখিছে কিটচেন, এনেকুৱা প্ৰত্যেকটা ফ্ল'ৰত দুটা দুটাকৈ এনেকুৱা কিটচেন আছে। চ' কাৰো এনেকুৱা প্ৰব্লেম নহয়। আমি 3-4জন মিলি বনাওঁ আৰু খানা এতিয়া বনাই আছোঁ আমি। এইটো 2nd ফ্ল'ৰত দেখুৱাই দিলোঁ। তো এনেকুৱাই প্ৰত্যেকটো ফ্ল'ৰতে আছে, বাকী ফ্ল'ৰত নেদেখুৱাওঁ। ষ্টাডি ৰুমো আপোনালোকক দেখুৱাই দিলোঁ। এতিয়া কেইটামান আপোনালোকক ৰুম দেখুৱাম। আৰু এটা কথা, ৰাছিয়াত এই প্ৰেছাৰ কুকাৰবিলাক পোৱা নাযায়। এনেকুৱা পেনবিলাক পোৱা যায়, টাৱা এইবিলাক পোৱা যায়, কিন্তু প্ৰেছাৰ কুকাৰ পোৱা নাযায়। চ' কোনোবাই যদি ৰাছিয়াত কৰিব আহে, প্ৰেছাৰ কুকাৰ মাষ্ট লৈয়ে আহিব, কিয়নো এইটো ইম্পৰ্টেণ্ট হয় যদি চেল্ফ কুকিং কৰিব বিচাৰে। আৰু বাকী চাব পাৰে, এইবিলাক খানা বনাই আছোঁ এতিয়া, দুপৰীয়া হৈছে। আৰু ফাৰ্ষ্টত যিটো বাহিৰত যিটো ক্লিপ দেখুৱাইছোঁ, এইটো তাৰ বহুদিন পিছত বনোৱা এটা ক্লিপ। তো গোটেইকেইটা মিলি মানে লগাই দি আছোঁ। আৰু এইটো কৰিডৰ। আৰু ইয়াত আপোনালোকে হাত মুখ ধুব পাৰে। চ' এনেকুৱা ফেচিলিটি থাকে আৰু প্ৰত্যেকটা ফ্ল'ৰতে আছে। আৰু এইটো আৰু এটা কিটচেন হয় আমাৰ ফ্ল'ৰৰ। ইপিনে ফ্ল'ৰৰ কিটচেনটো আপোনালোকক দেখুৱাই দিছোঁ। আৰু এইটো আৰু এটা কিটচেন। অলপ লেতেৰা দেখি আছে, কিন্তু প্ৰত্যেক ৰাতি ইয়াত কিটচেন ডিউটি হয় আৰু ৰাতি চাফ কৰা হয়, ষ্টুডেণ্টছে চাফ কৰে। और क्या हरमीत किस बना क्या बना रहे हो? मशरूम बना रहा है। हरमीत कहाँ से हो? मैं महाराष्ट्र मुंबई। और हरमीत मुंबईर परा है। सो एनेकुवाई प्रत्येकटा फ्लोरत एनेकुवा दुटाকৈ किचेन थाके। और आपनालोকক स्टाडी रूम तो देखुवाइছো, जिम तो देखुवालो और बाकी और देखुवाइছো। और एटो है मोर रूम। चाওক एटो 3 सीटर रूम है आसलते क्या एटो 3 सीटारे रूम। तो प्रत्येकटा रूमत कि थाके एनेकुवा बाल्ब एनेकुवा 3टा बेड आछे। 2 सीटारो आछे यात, आपनालोকক 3 सीटारो आछे, 4 सीटारो 2-3टा मान आछे। या देखक एटो सिनियरर काम जे प्रथमत आछिल आरो यात वाल बिलाक अलप लेतेरा करि थैसे आरो। सो आमार एटो 3 सीटार रूम है। बाकी एनेकुवा प्रत्येकटा रूमते कि थाके मैं देखुवाई दि आछो। होस्टेलत प्रत्येकटा बेडर लगते एनेकुवा पाबो टेबुल और लगते बहिबर बारे चेयार, एनेकुवा भाल चेयार दे। और यार लगते साइडत एनेकुवा सरू सरू एटा कम्पार्टमेंट दि दिए वार्ड्रप। यात आपनालोके निजर बस्तु राखिब पारे। सो लाइक इतो आछे, एटो मोर लागेज है, एनेकुवा रखाई दिसो। और बाकी मोर जी एटो मोर बिछना है। और मोर बिछनार साइडत एटा सरू काबार्ड दिसे, जत बस्तुबिलाक राखो और ऊपरत अलप এইবিলাক ইলেক্ট্ৰনিক আইটেমছ এইবিলাক ৰাখি দিছোঁ। আৰু এনেকুৱা যে দেখিছে না, এইটো এনেকুৱা মানে ড্ৰিংকিং ৱাটাৰবিলাক আমি অলপ কিনি খাব লাগে। ইয়াতে এটা ৰিফিল কৰা মেচিন আছে, সেইটো তাত ৱাটাৰবিলাক ৰিফিল কৰিব লাগে। আৰু ৰিফিল কৰাৰ পিছত এনেকুৱা বটলত আৰু পানী খাওঁ আৰু
এটা ড্ৰিংকিং ৱাটাৰ বাকি প্ৰত্যেকটো বিছনৰ ওচৰত এনেকুৱা বোৰ্ড আছে এনেকুৱা বোৰ্ড য'ত মোবাইল চাৰ্জ দিব পাৰোঁ আৰু বাকি চাওক প্ৰত্যেকটো ৰুমতে এনেকুৱা যেটো দৰ্জা আছে দৰ্জাত এনেকুৱা নক্সা থাকে ইমাৰ্জেন্সি সিচুৱেশ্যনত কোড ওলাব লাগে এনেকুৱা আছে আৰু এটা কমন টেবুল য'ত সকলোৰে এনে বস্তুবিলাক থৈ দিছোঁ বাচন বৰ্তনবিলাক আৰু প্ৰত্যেকটো ৰুমতে এনেকুৱা আলমাৰি পোৱা যায় আৰু তিনিজন আছো সো তিনিজনৰ বাবে তিনিটা কম্পাৰ্টমেণ্ট আছে আৰু এটা ডাঙৰ চাই এনেকুৱা মিৰৰ আইনা আৰু চাওক এটা মোৰ কম্পাৰ্টমেণ্ট হয় কাপোৰবিলাক থৈ দিছোঁ এনেকুৱা আৰু আমাৰ অসমৰ গামোচা সুন্দৰকৈ ৰাখি থৈছোঁ আৰু ইয়াৰ লগতে সম্পূৰ্ণ হোষ্টেলটোতে মানে ৱাইফাই ফেচিলিটিও আছে 24 আৱাৰে ৱাইফাই চলি থাকে সো কোনো নেটৱৰ্কৰ প্ৰব্লেম নহয় নেটৱৰ্কৰ অলপ কেতিয়াবা অসুবিধা দি দিয়ে কিন্তু আমাৰ ৱাইফাই সম্পূৰ্ণৰূপে চলি থাকে তো প্ৰব্লেম নাহে এনেকুৱা বাকি তথাপি এটা এক্সট্ৰা ৱাইফাই আমাৰ ৰুমতো লগোৱা আছে কেতিয়াবা ৱাইফাই প্ৰব্লেম দিলে ইয়াৰ পৰা আমাৰ হৈ যায় আৰু কাম সো কোনো প্ৰব্লেম নাই আৰু লগতে প্ৰত্যেকটো ৰুম প্ৰত্যেকটো ঠাইতে ওপৰতে এনেকুৱা এটা থাকে সাইৰেন যদি কোনোবাই সিগাৰেট খায় বা কেতিয়াবা যদি জুই জ্বলি উঠে তেতিয়া সাইৰেনৰ জৰিয়তে সকলোৱে বুজি পায় আৰু কিনো মাইকত বাজি উঠে যে বুলি কৈছে সো মাইকত বাজি উঠে এনেকুৱা ফেচিলিটি থাকে আৰু চাওক ইয়াৰ পৰা বাহিৰৰ ভিউ কিমান ধুনীয়া এটা ভিউ ওয়াও চাওক ইউৰোপিয়ান ষ্টাইলৰ এইবিলাক ঘৰ সো আমাৰ যেটো ইউনিভাৰ্সিটি আছে ইমানুৱেল কান্ত বাল্টিক ফেডাৰেল ইউনিভাৰ্সিটি এটো আসলতে অৱস্থিত হয় কালিনিনগ্ৰাড নামৰ এটা সিটিত যেটো ৰাছিয়াৰ হয় কিন্তু ৰাছিয়াৰ মানচিত্ৰৰ ভিতৰত হয় এটা এক্সক্লেভ এটা সিটি হয় যেটো ইউৰোপৰ ভিতৰত অৱস্থিত যাৰ এফালে বেলাৰুছ এফালে বাল্টিক সি আন এফালে লাইক পোলেণ্ড ইয়াৰ ভিতৰত আগৰি ভিতৰত এটা আবদ্ধ হৈ থকা এনেকুৱা এটা সিটি যেটো ৰাছিয়াৰ আন্ডাৰত থাকে আৰু এক্সক্লেভ এটা সিটি এক্সক্লেভ সিটি ৰাছিয়াৰ সো সম্পূৰ্ণ ইউৰোপিয়ান ষ্টাইলৰ এইবিলাক ঘৰ ইউৰোপিয়ান কালচাৰ বহুত ঠাইত দেখা পোৱা যায় আৰু লগতে আপোনালোকক দেখুৱাই দিলোঁ আমাৰ হোষ্টেলখন আৰু এটা 2 সিটাৰ ৰুম আপোনালোকক দেখুৱাই দি আছোঁ আৰু সো এনেকুৱা 15000 বছৰি 15000ত প্ৰত্যেকটো এনেকুৱা হোষ্টেল যেটো আছে আমাৰ হোষ্টেলটোত ফাৰ্ষ্ট ইয়াৰৰ পৰা 6th ইয়াৰৰ ষ্টুডেণ্টছ আছোঁ 6th ইয়াৰ 5th ইয়াৰ 3rd ইয়াৰ 4th ইয়াৰৰ ইমান ষ্টুডেণ্টছ নাই বাৰু কিন্তু প্ৰথমতে ইয়াত বেছি ষ্টুডেণ্ট আছিল ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰতে অলপ বেছি আছে ষ্টুডেণ্টছ আৰু লগতে দেখুৱাই দিলোঁ আপোনালোকক ষ্টাডি ৰুম আছে য'ত মই আসলতে ৰুমত কেতিয়াও নপঢ়োঁ মই ষ্টাডি ৰুমতে ৰাতি গৈ পঢ়োঁ তাতে অলপ ভাল লাগে আৰু পঢ়ি শুনেও আৰু কেতিয়াবা বিছনাত বহি পঢ়োঁ সেনেকুৱা এটা অভ্যাস সো বাকি ইয়াত আৰু দেখুৱাই দিলোঁ আৰু লণ্ড্ৰি ৰুম আছে লগতে প্ৰত্যেকটা ফ্ল'ৰত দুটাকৈ কিচেন আছে যদি আমি সেল্ফ কুকিং কৰিব পাৰোঁ সেল্ফ কুকিং আৰু যদি বেছিভাগ ষ্টুডেণ্ট যদি লগ হৈ বিচাৰে যে মেছ ফেচিলিটি লাগে সেইটোও কনচালটেঞ্চিৰ তৰফৰ পৰা আমাক কৰি দিব কিন্তু আমি মেছক আমি বেছি গুৰুত্ব দিয়া নাই যাৰ বাবে আমি সেল্ফ কুকিংটো আমি চুজ কৰিছোঁ এইটো বেষ্ট হয় টাইম ওলাই নিজৰ বাবে যেতিয়া খাব বিচাৰোঁ সেইটো বনাব পাৰোঁ আৰু এনেকুৱা প্ৰত্যেকটো এনেকুৱা ভাল ৰুম পোৱা যায় আৰু সো এনেকুৱাই হয় বিদেশৰ হোষ্টেলবিলাক সকলোবিলাক হোষ্টেলে বিদেশত এনেকুৱা ষ্টাইলৰে হয় আৰু এটা 2 সিটাৰ ৰুম আপোনালোকক দেখুৱাই দি আছোঁ আৰু এইটো যেটো আছে এইটো হৈছে এটা 2 সিটাৰ ৰুম এইটো এটা 2 সিটাৰ ৰুম হয় দেখিব পাৰে দুটা বেড আছে ইয়াত আৰু এটা এনেকুৱা আলমাৰি আছে য'ত তিনিটা কম্পাৰ্টমেণ্ট আছে য'ত এটা এনে কমন বস্তুবিলাক থৈ দিয়ে আৰু দুটা থিয়েটাৰ কাপোৰ থৈ দিছে আৰু এয়া কিংছুক আছে ৱেষ্ট বেংগলৰ হেল্ল' আৰু সিহঁতৰ লাক অলপ ভাল যে 2 সিটাৰ ৰুমটো পালেই আৰু 2 সিটাৰ ৰুমৰ লগতে সিহঁতে এটা ফ্ৰিজো পাই গৈছে চাওক এটা ফ্ৰিজো পাই গৈছে য'ত বস্তুবিলাক থৈ দিছে চাওক এইবিলাক কোল্ড ড্ৰিংকছ বাগেৰা এইবিলাক থৈ দিছে আৰু এটা 2 সিটাৰ ৰুম হয় আৰু ইয়াত ইয়াতে কাপোৰবিলাক অলপ শুকাই আছে তলতো ঠাই আছে কাপোৰ শুকোৱাৰ কিন্তু নাজানো ইয়াতে ৰুমতে শুকাই আছে এনেকুৱা ষ্টেণ্ড পোৱা যায় ইয়াত বাকি চাব পাৰে দুটা টেবুল আৰু সকলোৰে লগত দুটা কম্পাৰ্টমেণ্ট আছে সৰু য'ত নিজৰ বস্তুবিলাক থ'ব পাৰে আৰু উইন্ডো ভিউ আৰু চাওক ইয়াৰ পৰা উইন্ডো ভিউটো দেখুৱাই দি আছোঁ কিমান ধুনীয়া ভিউ বাহিৰৰ আৰু এইটো যে আছে বাছ ষ্টেণ্ডটো হোষ্টেলৰ সন্মুখতে আমালোকৰ ডৰ্মিটৰীৰ একেবাৰে সন্মুখত সো এনেকুৱা হয় 2 সিটাৰ ৰুমবিলাক
আৰু এটা বাথৰুম হয় গা ধুই আছে সকলে আৰু বাথৰুমটো নেদেখালো আৰু সকলে গা ধুই আছে তো সো ৰাছিয়াৰ হোষ্টেলবিলাক কেনেকৈ হয় আপোনালোকক সম্পূৰ্ণ টুৰটো দি দিলো আৰু যিসকলে আমাৰ অসমত আছে কিয়নো অসমৰ আমি ৰাছিয়াৰ বহুতো যিবিলাক ইউনিভাৰ্চিটি আছে প্ৰায়বিলাক ইউনিভাৰ্চিটিৰ লগত মই কণ্টেক্ট কৰিছোঁ তাত ইমান অসমীয়া ষ্টুডেণ্টছ মই দেখা পোৱা নাই হঠাতে এটা দুটা এজন দুজন মানে সেনেকুৱা ষ্টুডেণ্টছ পাইছোঁ আৰু সেইবাবে মানে অসমৰ ষ্টুডেণ্টছে বেছি দূৰত নাহে যাৰ বাবে ভিডিঅ'টো অলপ বনাই দিছোঁ যে যদি কোনোবাই যদি ইমানুৱেল কান্ত বাল্টিক ফেয়াৰ ইউনিভাৰ্চিটিত আহিব খোজে MBBSৰ বাবে বা অইন কোৰ্ছো আছে কিন্তু মেইনলি MBBSটো ফ'কাছ কৰে মানে ৰাছিয়াৰ বাবে যাৰ বাবে বনাইছোঁ দিয়ক যে এনেকুৱা হয় হোষ্টেল ফেচিলিটিবিলাক আৰু ইউনিভাৰ্চিটিত এডমিশ্যন যদি ল'ব হয় এডমিশ্যন ল'বৰ বাবে নিটটো কোৱালিফাইং মাৰ্কছ লাগে চ' আৰু নিটত কোৱালিফাইং মাৰ্কছ হ'লে হৈ যায় আৰু তাৰপিছত এটা এণ্ট্ৰেন্স টেষ্ট পাতে অনলাইনত তাৰপিছত এডমিশ্যনটো হৈ যায় আৰু এনেকুৱা হোষ্টেল ফেচিলিটি হয় আৰু চ' যদি ভিডিঅ'টো ভাল লাগে তেনে লাইক কৰি দিব আৰু যদি মোৰ চেনেলত নতুন আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব